হেল্ল' গাইছ, গুড মৰ্ণিং। ৰানিং কৰি আছোঁ অসম পুলিচৰ বাবে আৰু ষ্টাডি কৰি আছোঁ SSCৰ বাবে। মানে মুঠতে যিকোনো এটা পোষ্ট আমাক লাগেই আৰু ল'মেই, যেনেকুৱাই নহওক এটা পোষ্ট লাগে আৰু ল'ম। বাকী আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেকৈ চলি আছে জনাবচোন। আৰু হাতত বেছি দিন নাই, SSC GD ৰিজাল্টটো অতি সোনকালে আহি আছে। এই 2-3 দিনৰ ভিতৰতে আমাৰ SSC GD ৰিজাল্ট আহি আছে। আপোনালোকে শুনিছে চাগে কথাটো, আৰু ময়ো নিজে কোৱা কথা নহয়, ময়ো শুনিছোঁ কাৰোবাৰ মুখৰ পৰা, আৰু বহুতে কৈছে মানে SSC GD ৰিজাল্টটো আমাৰ এই 2-3 দিনৰ ভিতৰতে আহি আছে বুলি। চ' বহুত এক্সাইটেড, ভয়ো লাগিছে, কি হ'ব নাজানো। বাকী যি হয় হ'ব, দেখা যাব। যিহেতু আমাৰ এটা নহওক এটা ডিফেন্সৰ ভেকেঞ্চি আহি আছে, তাৰ বাবে লাগি আছোঁ আৰু আপোনালোকেও লাগি থাকিব। আৰু মই জাষ্ট নৰ্মেল ৰানিং কৰিছোঁ আজি। ইভিনিঙত মানে লং ৰানিং দি আছোঁ আৰু মৰ্ণিঙত এনে নৰ্মেল অলপ। বাকী SSC GDৰ বাবে আপোনালোকৰ প্ৰিপেৰেশ্যনটো কেনেকৈ চলি আছে জনাবচোন এবাৰ। আৰু মই প্ৰিপেৰেশ্যন কৰি আছোঁ SSC GDৰ বাবে, মানে সৰু সুৰাকৈ হ'লেও অলপ মক টেষ্টবোৰ দি আছোঁ আৰু এটা দুটাকৈ। এয়া নহয় জছত দি আছিলে সি। কি আমাৰ 3টা পোষ্ট কামাণ্ডোৰ বাবে লাগি আছে। ইয়াৰ আগৰটো AB, পিছৰটো কামাণ্ডো SI দা।